আজি যেনেকে হলেও আমলৰি পৰুৱা খাবই লাগিব। চক গাইজ, মই আমলৰি পৰুৱা ইমানখিনি পাৰি আনিলোঁ, দেখিব পাইছেই নহয় আপোনালোকে। মই আমলৰি পৰুৱা ইমানখিনি পাৰিলোঁ। আজি আপোনালোকক এই ভিডিঅ'ত মই দেখুৱাম আমলৰি কেনেদৰে পাৰিব লাগিব আৰু কেনেদৰে চফা কৰিব লাগিব। তো সকলোকে বিহুৰ শুভেচ্ছা যাচিলোঁ আৰু লগতে মোৰ ইউটিউব চেনেল আৰু ফেচবুক চেনেলৰ যিখিনি সদস্যসকল আছে সকলোকে আন্তৰিক মৰম জনাই মোৰ এই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আহকচোন আজি আপোনালোকক এই ভিডিঅ'ত মই দেখুৱাম আমলৰি পৰাৰ পৰা আপোনালোকক আমলৰি চফা কৰাৰ পৰা লৈ আমলৰি পৰুৱা কেনেকুৱানো পাৰিব লাগে আৰু কেনেকুৱানো চফা কৰিব লাগে, গোটেইখিনি প্ৰচেছ আপোনালোকক মই দেখুৱাম। তো আপোনালোকে ধৈৰ্য সহকাৰে ভিডিঅ'টো চাব, স্কিপ নকৰাকৈ। বহুত আমেজিং হ'বলৈ গৈ আছে এই ভিডিঅ'টো। তো আপোনালোকে এতিয়ালৈকে চাইছে যদি ধুনীয়াকৈ এটা লাইক কৰি কমেণ্ট কৰি নিজৰ বন্ধুসকললৈ শ্বেয়াৰ কৰি দিব ভিডিঅ'টো। আৰু দেখিব পাইছে নহয় এনেকুৱা আমলৰি পৰুৱা আপোনালোকে যদি চফা কৰে তেতিয়া বহুত কষ্ট হয়। কিছুমানে শুকানকৈ চফা কৰে হালধি পাউডাৰ দি, আৰু মই এতিয়া বৰ্তমান চফা কৰি আছোঁ পানীত দি। তো আপোনালোকে কেনেকৈ চফা কৰি ভাল পায় নিশ্চয় নিজৰ মতামত কমেণ্ট বক্সত জনাব। তো আপোনালোকৰ বিহুৰ বতৰত কেনেকৈ ভালনে বেয়া খবৰটো নিশ্চয় জনাব বুলি আশা থাকিল। তো আজি মই আপোনালোকক মোৰ এই মিনি ব্লগত দেখুৱাবলৈ লৈছোঁ মই আমলৰি পৰুৱা কেনেকৈ চফা কৰে আৰু কেনেকৈ বাচিব লাগে। তো গাইজ আপোনালোকে ধৈৰ্য সহকাৰে ভিডিঅ'টো চাই ধুনীয়াকৈ এটা কমেণ্ট কৰিব, যাতে মোৰ এনেধৰণে ভিডিঅ' বনাবলৈ মনোবলটো বাঢ়ি থাকে। তো আপোনালোকক কৈছোঁ আপোনালোকে ভিডিঅ'টো ক'ৰ পৰা চাইছে কমেণ্ট এটা লিখি যাব। আমলৰি পৰুৱা বাচিব হ'লে বহুতো ইয়াত পোক পৰুৱা থাকে বিভিন্ন ধৰণৰ, সেইবিলাক গোটেইখিনি বাছি ল'ব লাগে চাফ চিকুণকৈ। আৰু যিখিনি ডাঙৰ ডিমখিনিহে খায়, সৰু ডিমখিনি খুৱাই খায়, মই হ'লে নাখাওঁ, কিন্তু ডাঙৰ ডিমখিনিহে বাছি ল'ব লাগে, খাই ভাল লাগে। আৰু আমলৰি পৰুৱা যদি আপুনি খাই জুতি লগাই ভাল পায়, গৰম আপুনি খাব নালাগে। আমলৰি পৰুৱাটো আপুনি বনাই কৰি থৈ দিব লাগে, যিহেতু অলপ ঠাণ্ডা হোৱাৰ পিছত আমলৰি পৰুৱাটো খাই ভাল লাগে। আৰু গৰমে খালে ইমান এটা সোৱাদ নাপায়। তো আপোনালোকে কেনেকৈ খাই ভাল পায় নিশ্চয় নিজৰ মতামত লিখিব। গৰম খাই ভাল পায় নে ঠাণ্ডা কৰি ভাল পায়? মই হ'লে ঠাণ্ডা কৰিহে ভাল পাওঁ আমলৰি পৰুৱা। তো দেখিছে ফাইনেলি মোৰ এতিয়া বৰ্তমান চফা হৈ আহিছে। আৰু এতিয়া মই এই পানীখিনি লাহেকৈ ইয়াৰ পৰা পৰুৱাখিনি গোটেইখিনি পেলাই দিলোঁ। এতিয়া পাতখিনি চাফা কৰি ল'লোঁ। এতিয়া ধুনীয়াকৈ পানীখিনি ইয়াৰ পেলাই আৰু মই ডিমখিনি বাছি ল'ম। তো গাইজ ফাইনেলি দেখিছে মই পানীখিনি পেলোৱাই চালনী এখনৰ সহায়ত আৰু ইয়াত ডিমখিনি উলিয়াই লৈছোঁ এনেধৰণে। আৰু যিখিনি ডাঙৰ হৈ গৈছিলে সেইবিলাকো অলপ বাছি ল'লোঁ। বাছি মেলি এনেকুৱা ধুনীয়াকৈ টিউবৱেলৰ ওচৰত চাফ চিকুণ কৰি ল'লোঁ। আৰু দেখিব পাইছে আপোনালোকে এনেধৰণে আপোনালোকে চফা কৰি ল'ব। আৰু বিশেষটো টাউনৰ মানুহখিনিয়ে আমলৰি পৰুৱা খাবই নাপায়, যিহেতু গাঁৱলীয়া মানুহখিনিহে এই আমলৰি টোপৰ সোৱাদটো ল'ব পাৰে। তো কেতিয়াবা মাজে সময়ে কিন্তু আমলৰি টোপ বজাৰত দেখিব পোৱা যায়, কিন্তু বহুত দাম। হ'লেও কিছুমানে যিখিনি আগ্ৰহী আছে এই টোপৰ ওপৰত তেওঁলোকে দাম হ'লেও কিনি খায়, কিন্তু বহুতে খায় বুলি নাজানে। কিন্তু আপুনিও পোক পৰুৱা খায়নে বাৰু? নিশ্চয় কমেণ্টত জনাব। মই হ'লে খাই বহুত ভাল পাওঁ। তো আপোনালোকক এইটোৱে কওঁ, ভিডিঅ'টো যদি ইমান দেৰি চাই লৈছে আপুনি ধুনীয়াকৈ গঠনমূলক এটা কমেণ্ট কৰিব। আৰু কমেণ্ট কৰাসকলক আপোনালোকে লাভ ৰিয়েক্ট দি যাব। এইটোৰ পৰা আপোনালোকৰ এংগেজমেণ্টটো বাঢ়ি যাব, প্লাছ আপোনাৰ ফেচবুকটো গ্ৰ'থ হ'বলৈ সহায় হ'ব। তো আপোনালোকে ভালে থাকক, সুস্থ থাকক আৰু বিহুৰ আনন্দ লৈ থাকক। আজিলৈ আহোঁ, বাই বাই।